বন্ধুসকল, মই অসমৰ পৰা কৈ আছোঁ, অসমৰ নগাঁও জিলাৰ পৰা। চাব আপোনালোকে এটা কথা যে কি আজিলৈকে চাগে বাইকত লকডাউন পিৰিয়ডত আপোনালোকৰ চালান কাটিছে, কিবা কৰিছে, কিন্তু এখন এনেকুৱা বাইক যোনখন বাইক আপোনালোকে চলাব পাৰিবনে? বাইকখন প্ৰথমতে চাই লওক। Hello guys, this is Hero Beauty. এখন বাইক চাব, এখন বাইকৰ কি নম্বৰ দৰকাৰ নহয় নেকি? নে পুলিচৰ ড্ৰেছত কিনাৰ কাৰণে এইখন বাইক চলাব পাৰি? পিছ পকেটত মোবাইল আৰু বেক চাইডে চব নম্বৰ নাই। ডেড বডি গাড়ী। আপুনি ইটা চালিতে কয় নেকি? কওক, চলাব পাৰিব বাইকখন? কোনো চলাব নোৱাৰিব চাগে, কাৰণ কোনদিনা বাইকখন ফুটি যাব তাৰ কোনো ঠিক নাই। কিন্তু প্ৰশাসনৰ এইবোৰ বস্তুৰ ওপৰত চকু নপৰে, আৰু চকুনো কেনেকৈ পৰিব? চকুটো নিজৰ চকুক নিজকনো কেনেকৈ চাব পাৰে? আজি এখন বাইক ধৰাৰ পিছত ইমানেই দীঘলীয়া ফাইনৰ লিষ্ট ওলাই যায়, সেই ফাইন বাইকৰ অ'নাৰে ঘৰতকৈ বাইকখন জ্বলাই দিয়াটোৱে বেষ্ট বুলি ভাবে, পেলাই থৈ গুচি আহে। আৰু গাড়ী থানাত থকাৰ পিছততো বহুত বস্তুৱে নোহোৱা হৈ যায়। আছে এনেকুৱা ধৰণৰ বহুত তথ্য, যি নহওক, এই বস্তুবোৰ কোনে চাব? আজি কিমান দিন ধৰি মই নিজে যদিও আমাৰ SP ছাৰ মোৰ হাই ককাই দৰে লাগে আৰু তেখেত যথেষ্ট ভাল মানুহ, কিন্তু তেওঁনো অকলে কিমানখিনি কৰিব? এডিশ্যনেল SP ছাৰ তেওঁ যথেষ্টখিনি কৰে, যথেষ্টখিনি তেওঁ চকু দিয়ে, যদিও অকলে কিমানখিনি কৰিব, কিমানখিনি চকু দিব তেওঁ? এফালে কৰোণা ষড়যন্ত্ৰ আৰু এফালে এইবোৰ। এটা বস্তুৰ জাষ্টিচ বিচাৰি মই আজি 2 সপ্তাহ ধৰি পেলাই, মোটামুটি এমাহ ধৰি পেলাই, উপযুক্ত প্ৰমাণ থকাৰ পিছতো জাষ্টিচ বিচাৰি পেলাই মই কেইবাটা জেগাত গ'লো, SP ছাৰৰ ওচৰত বা এডিশ্যনেল SP ছাৰৰ ওচৰত। তেওঁলোক ইমানেই ব্যস্ত থাকে, মোৰ নিজৰে বেয়া লাগে। ৰূপক শৰ্মা ছাৰ, তেখেতে নগাঁওখনৰ কাৰণে যথেষ্টখিনি কৰিছে, সেইটো শলাগিবলগীয়া কথা বাৰু। কিন্তু ৰূপক শৰ্মা ছাৰৰ ওচৰতো কেইবাদিনো গ'লো। লাষ্টত গৈ দেখিলোঁ এজন লেঙেৰা মানুহ, যাৰ ভৰি দুখন নাই, প্ৰব্লেম আছে, খোজকাঢ়িব নোৱাৰে। তেখেতক সময় দি পেলাই মই ঘৰলৈ ঘূৰি আহিলোঁ। মই ঘৰৰ পৰা যেতিয়া ওলাই যাওঁ, তেতিয়া মানে মোৰ দুখ বা মোৰ টেনশ্যন, মোৰ প্ৰব্লেম মই পাহৰি যাওঁ কিছুমান বস্তু দেখি পেলাই।
এনেকুৱা এটা কণ্ডিশ্যন হয় সদায় প্ৰত্যেক দিনাই মোৰ লগত হয়। প্ৰত্যেক মঙলবাৰে দিনা মই বজৰংবলী পূজা কৰোঁ। পূজা কৰি যেতিয়া আহোঁ, 2-3জন মানুহে মোক নিজৰ টেনশ্যন কিছুমানৰ কথা কয়, কিছুমান প্ৰব্লেমৰ কথা কয়। সেই বস্তুবোৰ শুনি পেলাই মই নিজৰ প্ৰব্লেমে পাহৰি যাওঁ। এনেকুৱা এটা কণ্ডিশ্যনে মোৰ লগত হয়। এতিয়া এইজন পুলিচৰ বিষয়া, এই বাইকখন তেওঁ নচলাই, যদি বেলেগ এজন মানুহে চলালে হয় বাইকখন থৈ আহিব লাগিলে হয়। যদি মই কিবা ভুল কৰিছোঁ তেনেহ'লে মোক উপযুক্ত শাস্তিও দিব পাৰে, মোৰ ক'বলগীয়া একো নাই। এনেকুৱা ভিতৰুৱা কিছুমান ফেক্ট আছে, কিছুমান মানুহ এনেকুৱা কাৰাপশ্যনৰ লগত জড়িত আছে, যিবোৰ বস্তু মই ৰিচেণ্টলি এই চেনেলটোতে উদঙাই দিম। তাৰ কাৰণে মই যিয়ে শাস্তি নাপাওঁ মোৰ ক'বলগীয়াও একো নাই। কিন্তু মই ভাবোঁ যে সাধাৰণ ৰাইজৰ চকুবোৰ খোল খাওক, চবেই চব বস্তু দেখা পাওক, জানে, যাতে বুজে বহুত ওপৰৰ মানুহো কাৰাপশ্যনৰ লগত জড়িত আছে। আৰু মই মোৰ শক্তিৰ কেতিয়াও মিছ ইউজ নকৰোঁ, সেইটো সঁচা কথা। আজিলৈকে চাগে মানুহক সহায় কৰিছোঁ, সহায় কৰিব যত্ন কৰিছোঁ। প্ৰত্যেকটো কণ্ডিশ্যনত মই ওপৰৰ ফালে চাওঁ যে ওপৰৱালা কি কৰোঁ, মই ডিচিজন পাওঁ আৰু সেইমতে দিয়ে কাম কৰোঁ। এনেকুৱা লাগে যেন মোৰ লগত সদায় ভগৱান থাকে, ওপৰৱালা থাকে, তাৰ ওপৰত বেছ কৰিয়ে কাম কৰোঁ। এই ডিউৰিং লকডাউন পিৰিয়ডত হয়তো বহুত মানুহকে সহায় কৰিছোঁ, কম বেছি পৰিমাণে সাধ্য অনুপাতে। এসোপা লাখ টকা কিবা বহুত বস্তু দি পেলাই কৰা নাই। চকুৰ আগত কোনোবা এজন ৰাস্তাত পৰি আছে, তাক উঠাই লৈ গৈছোঁ। এখন ট্ৰাক ৰখাই সৰু ছোৱালী দুজনী আছিলে, দেউতাকৰ এক্সিডেণ্ট হৈ পৰি আছে, মৰিয়াবাৰীত ঘৰ। ছোৱালী দুজনীক কিবা এটা দিছোঁ, দি সহায় কৰিব যত্ন কৰিছোঁ, আৰু তেনেকুৱা কণ্ডিশ্যনত কৰিও যাম। কিন্তু মই বিচাৰোঁ যে আমাৰ নগাঁও প্ৰশাসনৰ যাতে এনেকুৱা বস্তুবিলাকৰ ওপৰত চকু পৰে, আৰু আইন শৃংখলা বস্তুটো সকলোৰে কাৰণে যাতে সমান কৰি দিয়ে। মোৰ ৰিকুৱেষ্ট এইটো, আইন শৃংখলা বস্তুটো যাতে সকলোৰে কাৰণে সমান কৰে। নহ'লে ৰাইজৰ পুলিচৰ ওপৰত ভৰসা উঠি যাব, আৰু নাই ভৰসা না কোনোবা মন্ত্ৰী MLA ওপৰত থাকিব, কাৰো ওপৰত নাথাকিব। কিছুমান বস্তু ডিছকাছ কৰিবৰ কাৰণে মই বহুত দিন ধৰি ৰূপক শৰ্মা ছাৰক কৈছিলোঁ, কিন্তু নোৱাৰিলোঁ লগ পাব। আৰু দেখিছোঁ, আৰু চবতকৈ ডাঙৰ কথা হ'ল কি, আজিলৈকে মই যিমানবাৰ গৈছোঁ মই নিজৰ কাৰণে যোৱা নাই, কিন্তু মই সামাজিক স্বাৰ্থতে গৈছোঁ তেখেতৰ ওচৰত। কিন্তু গৈ এটাই কণ্ডিশ্যন হয়, চব মানুহৰ ইমান প্ৰব্লেম, কোনোবা ফিজিকেলি হেণ্ডিকেপ আহি পেলাই পাৰ্মিশ্যনৰ কাৰণে ৰখি থাকিবলগীয়া হয়, এইবোৰ বৰ দুখ লগা বিষয়। মোৰ হিচাপত সদায় এজনী প্ৰেগনেণ্ট মাইকী মানুহে ফাৰ্ষ্ট চান্স পাব লাগে, নেক্সট এজন ফিজিকেলি হেণ্ডিকেপ মানুহে পাব লাগে, নেক্সট এজন এজেড মানুহে পাব লাগে, নেক্সট তাৰ পাছতহে জেনেৰেল মানুহখিনি যিকোনো ক্ষেত্ৰত প্ৰথম চান্স পাব লাগে, যিকোনো ক্ষেত্ৰত। সেইটো মোৰ বিবেকে কয়। কিন্তু বহুত ক্ষেত্ৰত দেখা যায় ইয়াৰ সম্পূৰ্ণ বিপৰীত হয়। কিছুমান কথাত যাতে সকলোৱে গুৰুত্ব দিয়ে, এইটোৱে মোৰ প্ৰাৰ্থনা। আৰু এই বস্তুটোৰ ওপৰত এই চেনেলটো বা এই বস্তুটোৰ ওপৰত মই এটা নাম দিম বুলি ভাবিছিলোঁ যে পাব্লিক কোৰ্ট। নেকি পাব্লিকৰে অপিনিয়নেই ডাঙৰ হ'ব, পাব্লিকেই চব চাব, পাব্লিকে চব কথা ক'ব, ভুল শুদ্ধ বিচাৰ কৰিব, না কোনোবা চৰকাৰ, না কোনোবা প্ৰশাসন, না কিবা। মই এনেকুৱা ভাবোঁ, কাৰণ প্ৰশাসনত থকা প্ৰত্যেকজন মানুহো পাব্লিকৰ আণ্ডাৰতে পৰে। তেওঁলোকো এজন পাব্লিক হয়। কাপোৰযোৰ খুলি দিয়াৰ পিছত, কাপোৰযোৰ পিন্ধাৰ পিছত তেওঁলোক এজন প্ৰশাসনৰ মানুহ হয়। মই কিবা ভুল কৰিছোঁ, ক্ষমা খুজিছোঁ, কিন্তু বস্তুবোৰ যাতে গুৰুত্ব দিয়ে, সেইটোৱে মোৰ ৰিকুৱেষ্ট। আকৌ এবাৰ ধন্যবাদ।